নমস্কাৰ, জোতিস্মা চেতিয়া। আপোনালোক সকলোলৈ আগতীয়াকৈ হ'লেও মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰৰ দৰে এইবাৰো সাজু হৈছোঁ আপোনালোকৰ লগ পাবলৈ। আৰু আজি আমাৰ ৰিহাৰ্চেল চলি আছে। আজি প্ৰথম দিনা আমি প্ৰেক্টিচত বহিছোঁ। আশা কৰিছোঁ যিহেতু যোৱা দুবছৰকৈ আমি বিহু নাপালোঁ আৰু এবাৰ পাম, আৰু গতিকে সেইকাৰণে আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আৰু আমি আজি ৰিহাৰ্চেলত বহিছোঁ। আপোনালোক ভাবিলোঁ তাকে আপোনালোকক অকণমান দেখাওঁ। আৰু আজি এটা বিহুৰ যিহেতু বিহু লগাই এটা বিহুৱে গাই দিছোঁ।